গাইজ যিটো মই চিকেন বনাইছোঁ নহয় আজি সেইটোৰ নাম দিছোঁ মই দহি চিকেন। চাওকচোন আপোনালোকে এবাৰ কি ধুনীয়া চেণ্ট আহিছে। আপোনালোকে ফুল ৰেচিপিটো চাওক কেনেকৈ কি বনাইছোঁ মই আপোনালোকক দেখাই আছোঁ। মই মেৰিনেট কৰি থৈ দিছোঁ ইয়াতে মছলা যিবিলাক মই নিজেই পিছা মছলা সেইবিলাক দিছোঁ আপোনাৰ। তাৰপিছত পিঁয়াজ জলকীয়া নিমখ আদা নহৰু পেষ্ট চব এনেকৈ দি পিনে ধুনীয়াকৈ আধা ঘণ্টা ধৰি আৰু দৈ দিছোঁ মিঠা দৈ দিছোঁ চব আধা ঘণ্টা ধৰি মেৰিনেট কৰি থৈ দিছোঁ। তো এতিয়া কেৰাহীত তেল দিছোঁ গৰম হওক তাৰপিছত এইখিনি বনাম। আজি একদম স্পেচিয়েল মানে বিৰাট ধুনীয়া লাগে এনেকৈ খাই পানী চানী নিদিয়াকৈ আপোনালোকক দেখাইছোঁ এনেকৈ বনাই। তো ঠিক আছে পূৰা ভিডিঅ'টো চাওক আপোনালোকে এনজয় কৰক ৰেচিপিটো। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। মাংসখিনি চাওক ধুনীয়াকৈ ফ্ৰাই হ'ব ধৰিছে। এতিয়া কি কৰোঁ মই অকণমান সময় যাতে এইবিলাক সিজে ইয়াৰে পানীৰে মই পানী বেলেগ ইউজ নকৰোঁ আপোনালোকে চাই থাকক আজি। তাৰ কাৰণে কি কৰোঁ মই ঢাকি দিওঁ জুইটো কমকৈ দি পিনে ঢাকি দিওঁ। চাওক মাংস কেনেকৈ একদম ধুনীয়াকৈ সিজিব ধৰিছে। পানী কি ওলাইছে দৈৰ যিটো পানী আৰু মাংসৰ পানী সেইটো ওলাইছে এইটোৰেই মাংসখিনি সিজি যাব। তাৰে পিছত আমি ধুনীয়াকৈ ফ্ৰাই কৰিম। মাংসখিনি সিজাই লওঁ ধুনীয়াকৈ মাংস সিজিব পিঁয়াজ গলি যাব আলু হেৰি হ'ব। এক্সট্ৰা পানী আপোনালোকে একো ইউজ কৰিব নালাগে। এইটো মানে এই ৰেচিপিটোৰ স্পেচিয়েলিটি মানে মাংসৰ পানীৰে মাংস সিজাম। চাওক ঢাকনি গুচাই দিছোঁ পানী শুকাই গ'ল। এতিয়া এনেকৈ ভাজিম অকণমান সময় ধুনীয়াকৈ সিজি গৈছে মাংস। এতিয়া ফ্ৰাই কৰিলেই হ'ল আলুও সিজি গৈছে চাওক এনেকৈ। এইটো মানে একদম স্পেচিয়েল ৰেচিপি আপোনালোকে ট্ৰাই কৰিব। বেছি সময় একো কৰিব নালাগে মানে খুব বেছি 15-20 মিনিটৰ ৰেচিপি এইটো। এতিয়া একো পানী চানী দিয়াৰ ছিষ্টেম নাই এনেকৈ ভাজিম। এতিয়া এইখিনি শেষত আকৌ অকণমান দৈ দি দিম যাতে গ্ৰেভি টাইপ হয় আৰু মানে নহ'লে এতিয়া শুকাই গৈছেতো আপোনালোকে দেখাই পাইছে। চাই থাককচোন আপোনালোকে ফুল ৰেচিপিটো চাওক বিৰাট টেষ্টি লাগে আৰু এইটো আপোনালোকে বনাই খাব আৰু। এতিয়া মই ইয়াতে আপোনাৰ হালধি এড কৰি দিওঁ। আপোনালোকৰ কথা হালধিটো এড নকৰিলেও পাৰে কৰিলেও একো প্ৰব্লেম নাই। এইটো মানে ইমান হালধিৰ ইমান নাই। এইটো দৈ যিহেতু দিছে আপোনালোকে বগা হ'বই মানে হেৰিটো চিকেনটো। তো হালধি দিলেও হ'ব নিদিলেও হ'ব। চাওকচোন মাংস একদম তেল এৰি দিছে। চাওক কেনেকৈ তেলবিলাক ওলাই আহিছে মানে যিবিলাক তেল হেৰি হৈছে পানীটো শুকাই গৈছেতো। তো এতিয়া ধুনীয়াকৈ চাওক তেলবিলাক চব ওলাই আহিছে। এয়া এনেকৈ কি টেষ্টি লাগে এনেকৈ খাব আপোনালোকে। চাওক আলু সিজি গৈছে। তো মোৰ মাংস প্ৰায় হৈ গ'ল। এতিয়া মই ইয়াতে অকণমান জালুকৰ গুড়া দিওঁ। এইখিনি দি পিনে অকণমান সময় ঢাকি দিওঁ। জালুক দি পিনে অকণমান সময় ভাজিলোঁ। এতিয়া মই শেষত ধুনীয়া চেণ্ট অহাৰ কাৰণে কচুৰি মেথি দি দিওঁ। এইখিনি দি পিনে 5 মিনিট মই ৰাখি দিম। তাৰে পিছত হৈ গ'ল আৰু আপোনালোকেও ইউজ কৰিব কচুৰি মেথি। মানে আজি ধনিয়া চনিয়া একো নাই তাৰ কাৰণে মই অকণমান কচুৰি মেথি ইউজ কৰোঁ। চাওকচোন কি ধুনীয়া ড্ৰাই ফ্ৰাই হৈছে মানে মাংসখিনি। কি ধুনীয়া চেণ্ট আহিছে। চেণ্টটো মানে হেৰিয়ে খাওঁ লাগি গৈছে মোৰ। একো দিয়া নাই ইয়াতে মই দৈ দিছোঁ আৰু দৈ দিয়ে বনাইছোঁ। দৈ পিঁয়াজ আদা নহৰু আৰু মছলা অকণমান যিটো ঘৰতে পিছা মছলা আপোনালোকে দেখাই পাইছে। 5 মিনিট সময় এইখিনি ঢাকি থৈ দিওঁ মানে কচুৰি মেথিটো যাতে সিজে আৰু তাৰ কাৰণে। তো এয়া আমাৰ হৈ গ'ল ৰেচিপি। আপোনালোকে ট্ৰাই কৰিব একদম ধুনীয়া ৰেচিপি। বেছি সময় নালাগে খুব বেছি আপোনালোকৰ 20 মিনিটৰ পৰা 25 মিনিটৰ ভিতৰত হৈ যাব এই ৰেচিপি ৰেডি। চাওকচোন একো পানী ইউজ কৰা নাই। মাংসৰ পানী দি দৈৰ পানী দি সিজাই দিলোঁ। চাওক কি ধুনীয়াকৈ সিজি গৈছে। আলু একদম মানে এয়া চাওক গলি গৈছে আলু। এয়া দেখিছে কচুৰি মেথি দিয়াৰ কাৰণে যিটো চেণ্ট আহিছে নহয়। ঠিক আছে আপোনালোকে এইটো ৰেচিপি ট্ৰাই কৰিব আৰু প্লিজ ভিডিঅ'টো ভাল লাগিছে যদি মানে আপোনালোকে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ এটা কৰি দিব।
চাওকচোন চাওক তেল কেনেকৈ এৰি দিছে মাংসই এইবিলাক তেলবিলাক চাওক কেনেকৈ ওলাই আহিছে মানে মাংস পূৰা হৈ গৈছে